হেল্ল' এভৰিৱান, মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আজি বনাব লৈছোঁ ধোচাৰ ৰেচিপি। বলকচোন চাওঁ মইনো কেনেকৈ ধোচা বনাবলৈ আমাক লাগিব উহা চাউল। মই উহা চাউল লৈছোঁ 3 কাপ। উহা চাউলত ধোচা বনালে ধোচাৰ সোৱাদটো ভাল হয়। মই এয়া দি দিলোঁ, এয়া 1 কাপ, এয়া 2 কাপ আৰু হ'ল এয়া 3 কাপ। আৰু লাগিব আমাক বুটৰ দালি 1 কাপ, আৰু দিম মই মিঠি গুটি হাফ চামুচ। এতিয়া এইখিনি আমি ভালদৰে ভিজাই থম। যদি আপোনালোকৰ মাটি দালি আছে তেতিয়াহ'লে চাউলৰ লগতে ভিজাব পাৰিব। মোৰ বগা মাটি দালি নাই, ক'লা মাটি দালি আছে, সেইকাৰণে মই এইখিনি মাটি দালিখিনি এক্সট্ৰাকৈ ভিজাই দিম। আৰু মাটি দালি মই লৈছোঁ 1.5 কাপ। চাউল যদি আপোনালোকে 2 কাপ লয় তেতিয়াহ'লে মাটি দালি 1 কাপ ল'ব লাগিব। মই মাটি দালিখিনি ধুনীয়াকৈ ধুই ল'লোঁ, যিমান পাৰোঁ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া মই চাউলৰ লগত মাটি দালিখিনি মিক্স কৰি দিম। চাউলটো ধুই মই ভালদৰে পানী চানি আঁতৰাই লৈছোঁ। এতিয়া মই দালিখিনি এতে দি দিম, চাউলত ঢালি ল'ম। এতিয়া মই দালিখিনি চাউলৰ লগত ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই চাউলখিনি অলপ অলপকৈ মই মিক্সিত দি ল'ম। মিক্সিত দি উঠি মই অলপমান পানী দি দিম। দি মই চাউলখিনি ভালদৰে গুড়া কৰি ল'ম। মিক্সিৰ সহায়ত আমি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। বেছি গুড়া নকৰিব, চাউলটো অলপমান খহতীয়া ভাৱটো থাকিব দিব। এইখিনি এতিয়া আমি 6-7 ঘণ্টাৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈ দিম। যিমানে দেৰিলৈ থ'ব সিমানেই ভাল লাগিব, সোৱাদটো ভাল আহিব। এতিয়া আমি ঢাকি ভালদৰে থৈ দিলোঁ। তাৰপিছত মই এখন কেৰাহী গৰম কৰি ল'ম। ইয়াতে দিম মই 3 চামুচমান ৰিফাইন তেল। তাৰপিছত মই দি দিম নৰসিংহ পাত 5-6টামান। নৰসিংহ পাতখিনি ভালদৰে ফুটিলে মই ইয়াত দি দিম অকণমান বেহাৰ, বগা বেহাৰটো দিব। এতিয়া মই এইখিনি ভালদৰে ফুটিবলৈ দিম। এইখিনি ভালকৈ ফুটাৰ পিছত মই দি দিম এটা পিঁয়াজ সৰু সৰুকৈ কাটি থৈ দিছিলোঁ, পিঁয়াজটো দি লৈছোঁ। পিঁয়াজটো দি উঠি মই অলপমান ভালদৰে ভাজি ল'ম, পিঁয়াজটো অলপমান ৰং চেঞ্জ হোৱালৈ। এতিয়া মই দি দিম 2টামান বুটৰ দালি। বেছি নিদিব, অলপমান বুটৰ দালি দি দিম। বুটৰ দালিখিনি দি মই ভালদৰে লৰাই ভাজি ল'ম। তাৰপিছত মই দি দিম 2টামান কেঁচা বাদাম। কেঁচা হ'লে আপোনালোকে ভাজি ল'ব, মোৰ তাত ভাজা বাদাম আছে কাৰণে মই ভাজা বাদামেই দি দিছোঁ। বাদামখিনি দি মই ভালদৰে লৰাই ল'ম। এতিয়া মই 1 মিনিটমান সময় ভালদৰে ভাজি এতিয়া দি দিম এটা বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ। বিলাহীখিনি দি মই ভালদৰে ভাজি ল'ম। আৰু মই ইয়াৰ আগতে 3টা আলু কুকাৰত সিজাই লৈছিলোঁ। আলুখিনি মই ভালদৰে খানি পিটিকি লৈছোঁ। এই পিটিকা আলুখিনি মই এতে দি দিম। আলুখিনি দি মই ভালদৰে লৰাই ল'ম। তাৰপিছত মই দি দিম নিমখ, আন্দাজমতে নিমখ দিব। আৰু নিমখখিনি দি মই ভালদৰে লৰাই ল'ম। এতিয়া মই দি দিছোঁ চয়া চচ দি মই ভালদৰে লৰাই ল'লোঁ। আৰু মই এতিয়া দিলোঁ মিট মছলা হাফ চামুচ, জিৰাৰ গুড়ি হাফ চামুচ, হালধি পাউডাৰ হাফ চামুচ, আৰু মই অলপমান দি দিলোঁ কাশ্মীৰী পাউডাৰ। এতিয়া মই এইখিনি দি উঠি ভালদৰে 1 মিনিট সময় লৰাই ল'লোঁ। আমাৰ ধোচাত দিয়া মছলাটো ৰেডি হৈ গ'ল। তাৰ পিছত মই ধোচাৰ বেটাৰটো ওলাই লৈ আহিলোঁ। ইয়াত মই এতিয়া নিমখ এড কৰি দিছোঁ। নিমখখিনি দি উঠি মই ভালদৰে লৰাই ল'ম। ইয়াত মই অলপ অলপকৈ পানী দি মই ধোচাৰ বেটাৰটো পানীয়া কৰিম। লৰাই চাই ল'ব, পানীয়া নহ'লে আৰু অলপ পানী দি ভালদৰে পানীয়া কৰিবলৈ চেষ্টা কৰিব। মোৰ ধোচা বেটাৰটো পূৰা ৰেডি হৈ গ'ল। এনেকুৱা কৰিবলৈ চেষ্টা কৰিব। এতিয়া মই এখন টাৱা ল'ম। টাৱাখন ভালদৰে গৰম কৰি ল'ম। গৰম কৰি মই তাতে ধোচাৰ বেটাৰটো দি দিম। দি উঠি মই এখন হাতাৰে ভালদৰে ঘূৰাই ল'ম, ৰাউণ্ড কৰি ল'ম। তাৰপিছত মই ধোচাখন চাৰিওফালে অলপমান ঘূৰাই জুইটো লগাবলৈ চেষ্টা কৰিম। ভালদৰে ঘূৰাই সেকি ল'ব। অলপমান সেকাৰ পিছত মই ইয়াৰ ওপৰত অলপমান ৰিফাইন তেল দি দিম।
ৰিফাইন তেল দি ভালদৰে ঘঁহি দিব। তাৰপিছত আমি এইখন ভালদৰে সেকি ল'ম। ৰঙা হোৱালৈ সেকিব। 1 মিনিটমান সময়ৰ পিছত ৰঙা হৈ যায়। মোৰ ধুনীয়াকৈ ৰঙা হৈ গ'ল। এতিয়া মই বনাই থোৱা আলুৰ মছলাখিনি মই ধোচাৰ মাজত দি দিব। মই ধোচাৰ মাজত দি দিম। মাজত দি উঠি মই ঘূৰাই দিম। এতিয়া মই ভালদৰে সেকি ল'ম। ৰেডি হৈ গ'ল। মোৰ যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।